একদম বেলেগ চেনেল, মই বহুত দিন ভিডিঅ' দিয়া নাই। মই এটা আকৌ পাব্লিক টপিকৰ ওপৰত আহিলোঁ। মই দেখিছোঁ, মই গোটেই অসম ঘূৰিছোঁ, মই দেখিছোঁ আমাৰ মানুহবোৰ মানে আমাৰ চৰকাৰেও কিছুমান ক্ষেত্ৰত আমাৰ তেওঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া স্বচ্ছ ভাৰত অভিযান আনিছে, ভাল কথা। এই স্বচ্ছ ভাৰত অভিযানটো আমাৰ মানুহবোৰে মানি চলা নাই, য'তে ত'তে খাই য'তে ত'তে পেলাই। এইটো কিয় হৈছে? কিন্তু পাব্লিক প্লেছত আমি ডাঙৰ ডাঙৰ ডাষ্টবিন দিব লাগিব। চহৰবোৰত থাকে কিন্তু প্ৰাইমেৰী লেভেলত এতিয়াও তিনিআলি চাৰিআলিবোৰত এতিয়াও ডাঙৰ ডাঙৰ আপোনাৰ ডাষ্টবিন ব্যৱস্থা কৰা নাই। এই বস্তুটো কৰিব লাগিব, এই স্বচ্ছ ভাৰত অভিযান সফল হ'ব। ইয়াকে ক'লোঁ, নতুন চৰকাৰ আহিছে, যাতে সকলো জেগাতে ডাঙৰ ডাঙৰ ডাষ্টবিনৰ ব্যৱস্থাটো কৰি দিয়ে, যাতে মানুহবিলাকে সেই বস্তুটো ৰাস্তাত পেলাই থৈ যাবলগীয়া নহয়। ইয়াৰ লগত আৰু এটা কথা আছে, ইয়াত মানুহৰ মানসিকতা কিছুমান কথা আছে, পাইছেতো আপোনালোকে? মানুহৰ মানসিকতাৰ কথা আছে, মানুহৰ মানসিকতাটো অলপ সলনি হ'ব লাগিব। লগতে চৰকাৰেও এই ক্ষেত্ৰত স্বচ্ছ ভাৰত অভিযান যেতিয়া কৰিছে, বস্তুটো সকলো ফালে বস্তুটো বিয়পি যাব লাগিব। তেতিয়া আমাৰ ৰাস্তা ঘাট চাফা হৈ থাকিব।